Hello friends, welcome to Winnovative. Guinness Book of World Record. নাম তো শোনা হোগা পৃথিৱীৰ বহুজনে ইয়াত নিজৰ নাম অন্তৰ্ভুক্ত কৰায় ইতিহাস ৰচিবলৈ সমৰ্থ হৈছে। আমি আজি ডিসকাস কৰিম এনেকুৱা কেইটামান অতি সহজে ব্ৰেক কৰিব পৰা ৰেকৰ্ড যি কেইটা ব্ৰেক কৰিবৰ কাৰণে কোনো অদ্ভুত টেলেন্ট বা সুপাৰ পাৱাৰৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে প্ৰয়োজন অকনমান একাগ্ৰতা আৰু অভ্যাসৰ। So what's the video till end আৰু আপুনিও হওক এজন ৰেকৰ্ড ব্ৰেকাৰ। Oh my god! Without wasting any time, let's start today's video title 5 most easiest Guinness Book of World Record that you can break easily. পাঁচটা অতি সহজে ব্ৰেক কৰিব পৰা world record. Number 1, January 2016ত ডেভিড ৰাটছ নামৰ এজন ব্যক্তিয়ে চকুত কাপোৰ বান্ধি 1 মিনিটত 70 জোৰ মোজা মানুহৰ ভৰিৰ পৰা খুলিছিল আৰু নিজৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাইছিল। Number 2, 2011ত ষ্টিভ জেকব নামৰ এজন মহাশয়ে একে সময়তে মেক্সিমাম আণ্ডাৰৱেৰ পিন্ধি বিশ্ব ৰেকৰ্ড কৰিছিল। তেখেতে 266 আণ্ডাৰৱেৰ একেলগে পিন্ধিছিল একে সময়তে। कुछ भी ইয়াৰ ক্ৰিয়েটিভিটি কিন্তু একেবাৰে নেক্সট লেভেলৰ। Number 3, জুন 2014ত ডাষ্টিন নেলছন নামৰ এজন ব্যক্তিয়ে 2 ঘণ্টা 32 ছেকেণ্ড নন ষ্টপ হাত চাপৰি বজাই ৱৰ্ল্ড ৰেকৰ্ড কৰে। ৱেল, বিদেশীসকলৰ কথাটো আমি বহুত পাতিলোঁ, এই ক্ষেত্ৰত ইণ্ডিয়ানসকলো পিছ পৰি থকা নাই। Number 4, ফেব্ৰুৱাৰী 2018ত দীনেশ উপাধ্যায় নামৰ এজন ভাৰতীয় ব্যক্তিয়ে একে সময়তে 94টা আঙুৰ মুখত ভৰাই বিশ্ব ৰেকৰ্ড কৰিছিল। এণ্ড Number 5, মে 2019ত প্ৰকাশ নামৰ এজন ভাৰতীয় যুৱকে 1 ঘণ্টাত 3183 জাম্পিং জেক্স কৰি বিশ্ব ৰেকৰ্ড কৰে। So friends, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল কমেণ্ট কৰি জনাব। Keep growing, keep learning, stay curious. This is Dave Protein signing out from Winnovative. Jai Hind.